কাৰোবাৰ অবৈধ সম্বন্ধত পৰিণতি আৰু সেই এটা ডাঙৰ অপৰাধ হৈছিল যাৰ বাবে মই দুজন দাদাৰ মৰম হেৰুৱাব লগা হ'ল সিহঁতৰ আশীৰ্বাদ হেৰুৱাব লগা হ'ল কিন্তু তাতোকৈ ডাঙৰ কথা কি জানা দুটা অভিন্ন হৃদয়ৰ বন্ধুৰ বন্ধুত্ব ভাঙন ধৰি কিন্তু ইমানৰ পাছতো মোৰ বিশ্বাস আছে তোমালোকৰ চাপত তলিৰে সমাজৰ সেই লেতেৰা চিন্তাবোৰক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে আৰু সমাজৰ সেই ভুল ধাৰণাবোৰে তোমালোকৰ উদাহৰণৰ ওচৰত নদী স্বীকাৰ কৰিবলৈ বাধ্য হ'ব বিশ্বাস আছে মোৰ মহাষ্টমী মোৰ জন্মতিথি মনত আছে চাগে অনন্তদা প্ৰত্যেকবাৰে মহাষ্টমীত আমি আটাইকেইটা একেলগে দেৱী ৰঞ্জনী লৈছো এইবাৰো পূজা কৰিছো প্লিজ আহিবা আহিলে ভাবি তোমালোকৰ উদাৰতাৰ স্বভাৱ নাই আৰু নাহিলে ভাবি তোমালোকৰ সমান ঠেক অন্তৰ কাৰোৰে নাই মহাষ্টমী খেলো দেৱী আৰু অসুৰৰ মাজত তয়াময় যুঁজ লাগিছিল অনন্তদা এইবাৰ মহাষ্টমী সমাজৰ সেই ভুল ধাৰণাবোৰৰ লগত তোমালোকে এখন যুঁজেই দিব লাগিব যুদ্ধৰ ফলাফল জানিবলৈ মই কিন্তু থলি ৰৈ থাকিম Thank you.